Wait, কোন তই? কিয় মই ধমেশ্বৰ চিনি নাপোৱা নি মোক?
ভৰিকেইটা উল্টা যে আপোনাৰ মই ধনেশ্বৰ বুলি ভাবিছে নেকি? মা এজনী ভূত আছেনে আপুনি? ৰাতিডাল মুতিহে মুতচৰি এটা ভৰাই থব লাগিব। ৰাম এসোপা নিচা ফটাই নাই, একদম পিঠি ৰাজা মেচা হৈ গৈছে। মেৰে হালাতে এচি হে। সেইদিনাখন এবাৰ আহিছিলে নহয় বেছ নোৱাৰিলে হ'বলা পানী থৈ গৈছিলে আকৌ সোমালে ভূতটো ওচৰপা চাই আহোঁগে বৈ মোলে চদা গাজলৈকে ভূত লগা মানুহ দেখা নাই আইঅ নেযাওঁ দেই মোৰ ভয় লাগে চালা ভূতটো ওলাই আমাৰ গাত সোমালে কি হ'ব ভূত লগা মানুহৰ ওচৰলৈ যাব নালাগে ঐ ফাপৰে ধৰা তগলে সেইটো লেডিজটো যাব নালাগে তই কৈছো ৰ ঐ ফাপৰে ধৰা মৰিবি নগলে যে মোকো লেডিজ বুলি ক'ব তাকি তাকি এইটো সঁচাকে মেখেলাখনটো কওঁতে বেলেগ কষ্ট দেই মেখেলা পিন্ধিলেহে পৰা হ'ব নেকি? বাবা কি কৰিছে? বালক তোমালোক অলপ যোগাৰ এখন কৰি আছিলো আজি তোমালোকৰ গোন্ধ নাপালো যে অহা কিয়? নাজানো নহয় আজি পাৰফিউম মাৰি নাহিলো সেইকাৰণে নেকি? তাকি তাকি মই পাৰফিউমৰ গোন্ধ নলওঁ নহয় মই মানুহৰ গোন্ধহে পাওঁ নৰমনিচ নৰমনিচ সেইটো এইবোৰ বাদ দিয়ক আপুনি যে পানী দিছিলে আমাৰ কোন খাই গ'ল ভূত আকৌ সোমালে মোলে চদা গাত তাকি তাকি নাকত লুজেন গুটি চাকি মই গম পাওঁ নহয় মই দুদিনৰ কাৰণেহে দিছিলো ভেলডিডি যে ষষ্ঠী পূজাটো খাই লওক এইটো এনেকে সহজে ওলাই নাযায় এইটো কিছুমান ইচ্ছা আছে ইয়াৰ ইচ্ছা থাকি গ'ল এই ইচ্ছা পূৰণ নোহোৱালৈকে মুক্তি নাপায় এতিয়া কি কৰিব লাগিব কৰিব ব'লক আমিতো একো নাজানো ব'লা আজি একদম কেছ খালাছে কৰি দিম মই ৰেডিয়ে হৈ আছিলো যাম বুলি আহিলে ভালেই হ'ল সেই পকজোঙাখন লৈ আহিছা নেকি আকৌ নাই আজি সেইখন নাই অনা আজি কাৰ লৈ আহিছো তাকি তাকি একদম ব'লা সেই পকজোঙাখন অনা দি আজি ইয়াত চেণ্ট পেপাৰ